Hello guys, good morning. আমাৰ কলিজা শুই আছে। কিবা বাহিৰত যায়, বাহিৰত ফুৰিব যায়, সেইকাৰণে আটা পাৰি আছে। লৈ যাম। আজি মোৰ ভিডিঅ'টো চাই থাকিবলৈ গাইজ, কাৰণ আজি মই দিনটো ক'ত যাওঁ, ক'ত নাযাওঁ, কি কৰোঁ, কি নকৰোঁ, তাকে চাই থাকিব। বহুত দিনৰ মই আকৌ ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে মোৰ ভিডিঅ' চাই থাকক। আৰু এই আমাৰ কলিজা শুই আছে আৰু এতিয়া লৈ যাব লাগে তাড়াতাড়ি, নহ'লে তাই আটা পাৰিব। আৰু এতিয়া আমি যাওঁ, ব'লা। ছোৱালী ডাঙৰে হ'ল আমাৰ। সেয়া বহুত দুষ্ট হৈ থাকে, বৰ দুষ্ট। বাহিৰত যায়, বাহিৰত ফুৰাব নিলে খুব ভাল পায় তাই। সেয়া আমি ফুৰিব আহিলোঁ। এয়া আমাৰ ঘৰটো। হাই ক শুনা। এয়া ফুৰাব নিলে খুব ভাল পায় আৰু এয়া চুপচাপ খুব দুষ্ট হৈছে দেই গাইছ। আৰু এতিয়া আমি মন্দিৰত যাম। ৰাতিপুৱা ফুৰি অহাৰ পিছত এতিয়া আকৌ আমি মন্দিৰত যাব ওলালোঁ, যিহেতু গাঁৱৰ নাম এখন আছে, সেইকাৰণে যাব ওলালোঁ। তাত গৈ দেখাই আছোঁ আপোনালোকক, কেনেকৈ জনাব দেই গাইছ। হাই হাই, এতিয়া মই মন্দিৰত যাম। হাই, মন্দিৰত যাম। আহি পালোঁ আমি মন্দিৰটো। সেয়া মন্দিৰ, মানুহবিলাক বহি আছে এয়া। আৰু এতিয়া আমি ভৰি দিব যাই আছোঁ পিছফালে। বাঁহৰ তল এইফালে। বানানাই পইচা দি পেলাই হোৱা কাৰণে। মাৰে বৰষুণ এনেকে বান্ধি দিব প্ৰেক্টিচ আছে যে আগৰ পৰাই। প্ৰেক্টিচ আছে না মাৰে আৰু আৰু এতিয়া আমি ঘৰত যাব ওলালোঁ। বাহিৰখিনি অকণমান দেখাবৰ চেষ্টা কৰিলোঁ দেই গাইছ। আৰু আমি ঘৰত যাব ৰেডি হ'লোঁ। ঘৰত যাই অকণমান ৰেষ্ট লওঁ, তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম। আপোনালোকে চাব দে গাইছ। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বটলৰ পৰা পুচি নেকি পানী পৰি যাইছে। তলত পুচি যায়।